Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভালেই। আৰু আজি হৈছে এটা বিশেষ দিন, মোৰ বাৰ ল'ৰা ভাগিনৰ আজি বাৰ্থডে। আৰু তেহেঁতৰ ঘৰত যিহেতু আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰিব নোৱাৰে, অলপমান অসুবিধা হৈ আছে। সেইবাবে মই ভাবিলোঁ, মই এতিয়া যিহেতু গোলাঘাটৰ আমাৰ কোৱাৰ্টাৰত আছোঁ, সেইটো কাৰণে ভাবিলোঁ তেওঁলোকক ইয়ালৈকে মাতি দিওঁ, বা ভিনদেউহঁতক, আৰু মাও আহিব লগতে। চাই থাকক তেনেহ'লে আজি গোটেই এই বাৰ্থডে স্পেচিয়েল ব্লগটো মইনো কি কৰোঁ, ক'ত ক'ত যাওঁ, সকলো দেখাই আছোঁ আপোনালোকক। চাই থাকক। টেন কেকটো আমি কিনি ল'লোঁ, আগতীয়াকৈ অৰ্ডাৰ কৰা নাছিলোঁ, সেইবাবে যি আছিলে তাকেই লৈ ল'লোঁ। আৰু কেক কিনা হৈ গ'ল, আৰু অলপ বজাৰো কৰিলোঁ। মাহঁত আহিব, বাহঁত আহিব, মিঠাই কিনিলোঁ। এতিয়া গৈ আছোঁ ৰুমলৈ। চাই থাকক ভিডিঅ'টো। লাইটটো দিবলৈ পাহৰি গ'লোঁ। বজাৰ কৰি আহি পালোঁ ঘৰ, আৰু এতিয়া আমি বনাবলৈ আৰম্ভ কৰিম। আৰু আমি ময়ে বনাব লাগিব, বাহঁত যিহেতু এতিয়ালৈকে পোৱাহি নাই। মই মাংস চাংস ধুই মেলি ৰেডি কৰি লৈছোঁ, আৰু বনাম এতিয়া লাহেকৈ। বাৰ্থডে কেকটো আনি পালোঁহি, আৰু বাৰ্থডে বঢ়াই নাই এতিয়ালৈকে। বাৰ্থডে স্পেচিয়েল এয়া হাঁহৰ মাংস, আৰু এয়া ব্ৰইলাৰ, আৰু এইফালে মই আদা, নহৰু, জলকীয়া, আলু, পিঁয়াজ চব ৰেডি কৰি থৈছোঁ। বনালে হৈ গ'ল, আৰু মই বনাই ল'ম এতিয়া। দেখুৱাই যাম আপোনালোকক, চাই থাকিব। সেয়া আমাৰ বা, মা, ভিনদেউ, পোৱালি আহি পাই গ'লহি। হেপী বাৰ্থডে ব'লা। এয়া আমাৰ বেগ ঘৰটা মানুহ দাঙি আনিছেগৈ। ৱেলকাম টু আৱাৰ হাউচ, প্লিজ কাম। ধৰি দিওঁ। ৱেলকাম, আপোনাকো ৱেলকাম জনাইছোঁ আমাৰ ঘৰলৈ। এতিয়া হাঁহি এটা সৈতে আহিছে এয়া আমাৰ ভিনদেউ। বলক। আমি এতিয়া চাহ খাব লৈছোঁ। এয়া আজি আমাৰ আলহী অতিথি অপ্যায়ন কৰিছোঁ এতিয়া আমি। চাই থাকক। মাংসখিনি দি লৈ এতিয়া মছলাখিনি দি লৈছোঁ। মছলা দি ল'লোঁ। এনেই অলপ চলপ আপোনালোকক দেখাই দিছোঁ, আৰু চিম্পুলকৈ বনাইছোঁ, ইমান তেনেকুৱা একো নাই। আমি নৰ্মেলি যেনেকৈ বনাই খাওঁ সেনেকৈয়ে বনাম। মাংসখিনি অলপ ভাজি ল'লোঁ, তাৰপাছত আলু দি দিলোঁ। বেছি সময় নাই, আলুটো সিজিলে হ'ব। মাইকী মানুহবিলাকৰ একো কষ্ট নাই বুলি ভাবে ন মানুহবোৰে, মতা মানুহবোৰে বিশেষকৈ। দেখিছে এই মস্ত গেলা গৰমত ইমানকৈ কাপোৰ কানি পিন্ধি লৈ ৰান্ধনীসকলে পাকঘৰত বনাই থকাজনীয়েহে গম পায়।
সেইটো কাৰণে কৈছোঁ মহিলাসকলক ইমানকৈ তেনেকৈ নক'ব। মহিলাসকলৰ একো কামেই নাই, মতাই ওলাই যায় কষ্ট কৰি আহি খুৱাইহি। দেখিছে এই গেলা গৰমত পাকঘৰত সোমাই থকাজনীহে গম পায়, হয়নে নহয় বাৰু? কমেণ্ট কৰি জনাব দেই মহিলাসকল। অলপমান বিলাহী দি দিম এতিয়া মাংসখিনিত। মাংসটো আমি ড্ৰাই ফ্ৰাই দি খাম বাৰু। অকণমান বিলাহী দি দিওঁ, ভাল লাগিব তেতিয়া। হৈয়ে গৈছে আৰু বিলাহীখিনি সিজিলে হৈ যাব। এতিয়া আমি কেক কাটিবলৈ লৈছোঁ। এয়া আমাৰ বাৰ্থডে বয়, হেপী বাৰ্থডে বেটা। এইটো আমাৰ কেক। গৰম উঠিছে, জল্দি জল্দি। কেকখন কেলে বন্ধ কৰি দিলা? হাঁহৰ মাংসখিনি হৈ গ'ল। এতিয়া মই বনাই আছোঁ ব্ৰইলাৰখিনি। ব্ৰইলাৰখিনি আমাৰ প্ৰায় হৈয়ে গৈছে। বিলাহী দি দিলোঁ, অকণমান গ্ৰেভি কৰিম। কালাৰটো দেখি ভাল লাগিছেনে ৰাইজ? কমেণ্ট কৰিব দেই। খাওঁ খাওঁ লাগিছে নাই বাৰু? ব্ৰইলাৰ বনাই হৈ গ'ল আৰু এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া আমাৰ মাছ ফ্ৰাই হৈ আছে আৰু মোৰ এয়া হেল্পাৰ মানুহজনী কষ্ট দেখি হেল্প কৰি দিছে দেই। হাঁহি এটা মাৰি দিয়া যান। হাঁহি এটা মাৰি দিয়া। তোমাৰ হাঁহিটোত কিজানি আৰু 10জনী পিঠা হৈ যায়। চাওঁ হাঁহি এটা মাৰি দে। জুই এয়া হৈ গ'ল ব্ৰইলাৰ, এয়া মাছ ফ্ৰাই আৰু এয়া হাঁহৰ, আৰু এয়া হৈ গ'ল দালি। আৰু এইফালে মই ৰিকি হাই কৈ দিয়া। অঁ, তোমাক চবে উইচ কৰিব নহয়, আগতীয়াকৈ থেংকছ কৈ দিয়া। থেংক ইউ। আমাৰ মাতাশ্ৰীয়ে ভাত বাঢ়ি আছে। বহুত ভাল লাগিছে নি আপোনাৰ আজি? বহুত ভাল লাগিছে। আপোনাকে দিছোঁ গোটেইখিনি আৰু। ৱেলকাম ৱেলকাম। এতিয়া খানা হৈ গ'ল ৰেডি আৰু আমি এয়া বহি লৈছোঁ। তেনেকৈ খাওঁ আৰু আমি দুখীয়া মানুহ আৰু এনেকৈ আৰু গোটেইখিনি বহি লৈছোঁ। এয়া আমি এনেকৈ খাওঁ আৰু মাতিয়ে
কোৱা হয় নি হাঁহৰ মাংস কেনেকুৱা লাগিছে ভাল লাগিছে ব্ৰইলাৰ গুলি ভিন্ন কেনেকুৱা লাগিছে মজা লাগিছে আৰু তোমাৰ কোৱা কেনেকুৱা লাগিছে খানাটো খাই তোমাৰ কোৱা মুখে মাতিব পৰা নাই ন তুমি খাই লোৱা দাঁতৰ ফাঁকত মাংস লাগি দিব চাবা আকৌ তোমাৰ কোৱা সৰুকণ অ' ইমান ধুনীয়া কমেণ্ট দিলা তুমি ভনীয়ে বনাই দিছে মজা আছে আৰু তুমি কোৱা মোৰ প্ৰতিদেৱ মই খাম তুমি কোৱাচোন কেনেকুৱা লাগিছে খাই হাঁহৰ মাংসটো আগৰ বনোৱা নিচিনাকৈ হৈছেনে হৈছে অঁ ঠিক আছে কোৱা কেনেকুৱা লাগিছে গুলি আৰু এতিয়া মই খাওঁ এয়া দেখিছেনে মই খোৱা নাই চবেই খালে চবৰ থাল উদং কৰি দিলে ভাত পানী খাই আমি উঠিলোঁ আৰু এতিয়া বাজিলে 12:30 আৰু হৈ গ'ল 25 আগষ্ট আজি বাৰ্থডে চেলিব্ৰেশ্যন এনেকৈ কৰিলোঁ আৰু ঘৰৰ মানুহৰ সৈতে আপোনালোকক অকণমান দেখালোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ কৈ দিয়া অ'কে বাই বাই তেতিয়াহ'লে ভিডিঅ'টো ইমান সামৰণি মাৰোঁ